যাব ওলাইছোঁ আৰু মোৰ পাৰ্টনাৰ লাকি আহি পাইছে তো লাকি আৰু মই আৰু মোৰ বাকী দুটা ভাই আহি পাইছে আমি এঠাইত যাম ক'ত যাম আমি চাম কিন্তু আজি বহুত দেৰি হৈ গৈছে গৰম লাগিছে তো তাড়াতাড়ি যাম তাড়াতাড়ি চাম তো বস্তুবিলাক ঠিক ঠাক কৰি আছে ইহঁত দুটাও যাব তাইও যাব মই ৰ'দত একো দেখা নাই তো আমি যাম ফাৰ্ষ্ট অফ অল ইহঁত দুটা ভেকচিন ল'ব আজি তো ভেকচিন যাম মানে ইহঁত দুটা খুব ভয়াতুৰ মানে মই অলপমান গমেই পাইছে ন কিমান সাহসী আৰু চ' মোৰ লগত যাব মানে মই নগ'লে নাযায় আৰু তো মানে এতিয়া মোৰ লগত যাব ভেকচিনটো ল'ব লৈ আমি আৰু এঠাইত যাম ছাৰপ্ৰাইজ আছে আপোনালোকে চাই থাকক এয়া ব্ৰিজখন মোটামুটি বহুতখিনি ডেভেলপ হৈছে আপোনালোকে কিছু সংখ্যক আজি দেখাই পাব ভাল লাগিছে ন এতিয়া ৰাস্তাটো আৰু অলপ মেৰামতি ধুনীয়া আগেও যাব পাৰি জেলৰ এইটো আমাৰ পুৰণা বাছ ষ্টেণ্ড এয়া হৈছে ভাগ্যশ্ৰী মটৰ্ছ নলবাৰী আটাইতকৈ পপুলাৰ যিটো ডিলাৰ হয় তাত আহিছোঁ টাটাৰ গাড়ী লৈ গাড়ী লৈ ল'লে হ'ল আমাৰ কাৰণে এখন এতিয়া আমি এইকেইটা চাম আৰু আগত আমাৰ জাজপুৰ হেপিনেছৰ বাকী সদস্য কিছু সংখ্যক ৰখি আছে আৰু আমি গণেশ মন্দিৰ পালোঁ হাৱে ক্ৰছ কৰিম এতিয়া ধুনীয়া যায় ভাল তো এয়া আমাৰ ধুনীয়া গণেশ মন্দিৰটো সেউজীয়াৰে একদম ভৰপূৰ হৈ আছে আৰু এয়া আগত আমাৰ দুজন পাৰ্টনাৰ আহি পাইছে আমি এতিয়া একেলগে যাত্ৰা আৰম্ভ কৰোঁ আৰু বাকীকেইজন আহি থাকিব আমি আহি পালোঁ ৰাস্তা বন্ধ আমি এতিয়া লাইন দিব লাগিব মানে অলপ টাইম আৰু ইহঁত দুটাও আহি পালে হেল্ল' আৰু এতিয়া গেট খুলি দিছে আৰু সকলোৱে দৌৰি দৌৰি গৈ আছে লাইন ধৰিবলৈ ক'ভিড ভেকচিন ল'বলৈ লাইন ধৰিব লাগিব আৰু তাৰ বাবে সকলোৱে দৌৰি দৌৰি গৈ আছে তো আমিও এতিয়া ফাইনেলি লাইন ধৰিলোঁ আৰু এতিয়া লাহেকৈ আমি ভেকচিন ল'ম মোৰ ৰাইট চাইডত ফিমেল লাইন আৰু মোৰ লেফ্ট চাইডত আছে মেল লাইন বহুত দীঘল লাইন এক ঘণ্টা অভিজ্ঞতা কেনে লাইন পাতে অভিজ্ঞতা খুব ভালে লাগিছে ফাইনেলি ভেকচিন ল'ব আজি ইমান দীঘল লাইন
আছোঁ ক'ভিড চেণ্টাৰত আৰু য'ত আমাৰ বেজি লোৱা হ'ল, কিন্তু বাইদেউ আজি মোৰ লগত আছে আৰু বাইদেউ সময় বহুত ব্যস্ত, তো মই পটাপট দুটামান কথা সোধোঁ। বাইদেউ ভেকচিন কোনে কোনে ল'ব পাৰে? ভেকচিন 18+ এইবোৰ সকলোৱে ল'ব পাৰে, মাত্ৰ প্ৰেগনেণ্ট মাদাৰে ল'ব নোৱাৰে। আৰু ব্ৰেষ্ট ফিডিং আচলতে আগতে আমি দিয়া নাছিলোঁ, কিন্তু এতিয়া দিব পাৰে বুলি আমাক ডক্টৰে কৈছে। আমি 6 মাহৰ পিছত দি আছোঁ, 6 মাহ লেক্টেড মাদাৰবিলাকক দিয়া নাই, কিন্তু 6 মাহৰ পিছত যেতিয়া মানে বাহিৰা ফুড খাব পাৰে বাচ্চাই, 6 মাহৰ পিছত আমি মাকবিলাকক দি আছোঁ আৰু তেতিয়া দিব পৰা হৈছে। হয়। আচ্ছা, ঠিক আছে। আৰু কিবা এলাৰ্জি তেনেকুৱা কিবা কথা আছে নেকি? এলাৰ্জি আচলতে আমাৰ ডক্টৰ ডিপাৰ্টমেণ্টে প্ৰথমতে ওলাইছিলে কথাটো, কিন্তু সেইটো এতিয়া মানে এলাউ কৰিছে। এলাৰ্জি যদিহে কোনোবা ভেকচিন ল'লে এলাৰ্জি উঠে, তেতিয়াহে ক'ভিড ভেকচিনটো ল'ব নালাগে বুলি কৈছে, কিন্তু বেলেগ সৰু সুৰা মেডিচিনৰ খোৱা কিবা এলাৰ্জিত দিব পাৰি, বেলেগ এলাৰ্জিত দিব পাৰি। ভেকচিন ৰিয়েকশ্যন হ'লেহে দিয়া বাধা আছে। মানে ভেকচিন লোৱাৰ পিছত কিবা প্ৰটেকশ্যন আছে নেকি ল'ব লগা? প্ৰটেকশ্যন মানে কি ভেকচিন লোৱাৰ পিছত কিবা সাৱধানতা ল'ব লাগে? সাৱধানতা আচলতে ৰেষ্টত অলপ থাকিব লাগে আৰু ঘূৰি ফুৰিব নালাগে ৰ'দে বতাহে। ৰেষ্টত থাকিলে ভাল হয় আৰু 2 দিন। বহুতে মানে এটা মানে কথা কৈ আছে যে গা ধুব নালাগে, তেতিয়া জ্বৰ নহয় বা মিছা কথা বা হাতখন টাইট হৈ যায়, মানে বেলেগ একো নাই, ছাইড এফেক্ট অলপ মাইল্ড ফিভাৰ হয়, অকণমান হাতখন ৰঙা হ'ব পাৰে, বিষাব পাৰে, সেইটোৱে, বিশেষ একো নহয়। সেইটো মানে আমি খুচি দিয়াৰ বাবদহে হয় আচলতে ভেকচিনেশ্যন। সৰু বাচ্ছাবিলাকক যেনেকৈ জ্বৰ উঠে, লাগে 2 দিনমান লাগে এডজাষ্ট হোৱালৈকে, 2-3 দিন লাগি যায়। কিছুমানৰ ফিভাৰ আহে, কিছুমানৰ নাহে, সেইটোৱে আৰু বেলেগ একো নাই। বাইদেউ বহুত বহুত ধন্যবাদ, বহুত সময়খিনি দিলে, ধন্যবাদ। আৰু আপোনালোকে ইমান কষ্ট কৰিছে তাৰ বাবে ধন্যবাদ দিলোঁ। তো আমি তাৰ পৰা ওলালোঁ আৰু আপোনালোকে গমেই পালে যে আমি কেনেকৈ কি কৰিব লাগে ভেকচিনৰ ক্ষেত্ৰত, আৰু কিবিলাক মানে ভুল ধাৰণা ওলাইছে বা ভুল কথাবিলাক ওলাইছে, তো সেইবিলাক আপোনালোকে ডাইৰেক্টলি এজন ভেকচিন দি থকা ব্যক্তিৰ পৰা, অৰ্থাৎ আমাৰ নাৰ্ছৰ পৰা আপোনালোকে গম পালে। চ' তাৰ পিছৰ পৰ্যায়ে এতিয়া আপোনালোকক দেখাওঁ। থেংক ইউ। ভেকচিন লৈ উঠি অনুভৱ? একদম বেয়া অনুভৱ, কি ক'ম আৰু, চকলেট খাই আছোঁ। তোমাৰ অনুভৱ? মোৰ ভাইটি কিতাপৰ সাহসী ল'লে ফাইনেলি। আৰু আমাৰ জাজপুৰৰ এই সকল সদস্যও ভেকচিন লৈছে আজি ভেকচিন ল'লোঁ। কেনেকুৱা? বহুত ভাল লাগিল ভেকচিনটো লৈ। ভাবিছিলোঁ বহুত টান বুলি, কিন্তু নাই, লৈ ভালে লাগিল। চবে যেতিয়া ল'লে আৰু সাহস কৰি আশা বাইদেউৰ হাতত ধৰি ল'লোঁ আৰু আজি। আমাৰ আশা বাইদেউ হয়, জাজপুৰ না, আপোনালোকে দেখিলে ন কিমান কান্দিছে, চিঞৰি চিঞৰি, দেখিছে এই সাহস সিহঁতৰ। তো ব'লক আমি আমাৰ দ্বিতীয় কামটোলৈ যাওঁ।
ইয়াৰ পৰা ওলালোঁ আমাৰ ভেকচিনৰ কামো শেষ হ'ল এই মহান ব্যক্তিসকলে আমাৰ ভেকচিন লৈছে দেখিছে এইসকলে জানে না বহুত সাহসী মানে মোক লৈ আহিছে এইকাৰণে দেখিছে আপোনালোকে দেখিছে এয়া ক্ৰেডিট এয়া ভেকচিন লোৱা ল'ৰা এয়া ভেকচিন লোৱা ছোৱালী আপুনিতো লয়ে কমপ্লিট তো ভেকচিন লোৱা অনুভূতি কেনেকুৱা ভেকচিন লোৱা অনুভূতি কেনেকুৱা মানে কি ক'ম আৰু লৈছেহে নলওঁ আৰু নহয় চামুচ লাগি হৈছে গা চামুচ কণ্টিনিউ লাগে মই জানো মোৰ হাতখন কেনেকুৱা বিষাই আছে তো ভেকচিন ল'লোঁ এতিয়া ঘৰত যাওঁ কাৰণ ৰাস্তাত পৰিলে ভাই মই উঠাবও নোৱাৰোঁ এই তিনিটাক তো ঘৰত যাওঁ ভালে কুশল থাকোঁতে আৰু আপোনালোকো ভালে থাকক ভেকচিন লোৱা নাই যদি লৈ লওক আৰু কি ক'ম আৰু হিমন অৰুণা চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল পাইছে কৰিব ন কৰিব ভাল